জাগিৰোডত দুৰ্বৃত্তৰ নৃশংস ৰূপ অপহৰণ কৰি হত্যা 7 বছৰীয়া দেৱশিশু হত্যা কৰি দেৱশিশুক থৈ গ'ল ঘৰৰ চোতালত কাৰ জিঘাংখাৰ বলি হ'ল দেৱশিশু এই প্ৰশ্নই জোকাৰি গৈছে সমগ্ৰ জাগিৰোডক এক হৃদয় বিদাৰক চাঞ্চল্যকৰ ঘটনা জাগিৰোড থানাৰ পৰা মাত্ৰ 300 কি 400 মিটাৰ আঁতৰতেই সংঘটিত হ'ল অপহৰণৰ পিছতেই দেৱশিশু হত্যাৰ এই লোমহৰ্ষক ঘটনা বুধবাৰে বিদ্যালয়ৰ পৰা ঘৰ আহি পোৱাৰ পিছতেই নিৰুদ্দেশ হৈছিল শিশুটি কিন্তু সন্ধিয়াৰ ভাগতহে শিশুটি নিখোজ হোৱাক লৈ সজাগ হ'ল পৰিয়াল ঘৰৰ ওচৰে পাজৰে সকলোতে বিচাৰ খোচাৰ কৰিও নিশালৈকে শিশুটিৰ সন্ধান নোপোৱাত পৰিয়াল কাষ চাপিল আৰক্ষীৰ নিশা 8 বজাত দাখিল কৰিলে এজাহাৰ কিন্তু এজাহাৰ দাখিলৰ পিছতো থানাৰ পৰা মাত্ৰ 300 কি 400 মিটাৰ আঁতৰত নিৰুদ্দিষ্ট হোৱা শিশুটিক বিচৰাৰ বাবে কোনো বিশেষ চেষ্টা নকৰিলে আৰক্ষীয়ে এতিয়া গম পালে যে ছোৱালীজনী দোকানলৈ যোৱা নাই তেতিয়া তেওঁলোকে বিচাৰ খোচৰা আৰম্ভ কৰে আৰু অৱশেষত ৰাতি নিশা 8টা বজাত তেওঁলোকে থানাত এখন এজাহাৰ দিয়ে কিন্তু থানাৰ সেইটো আমাৰ আক্ষেপ থানাৰ যিটো ভূমিকা সেইখিনি তৎপৰতা তেওঁলোকে দেখুৱাব লাগিছিল বৰংচ তেওঁলোকে ক'লে যে আমি ঠিক আছে আমি ৰাতিপুৱা চিন্তা চৰ্চা কৰিম তাৰ পিছতেই বৃহস্পতিবাৰে পুৱা আহিল সেই ভয়ংকৰ দুঃসংবাদটো ক্ষত বিক্ষত অৱস্থাত ঘৰৰ চোতালতেই উদ্ধাৰ হ'ল মৃতদেহ বৃহস্পতিবাৰে পুৱা 4 বজাত ঘৰৰ পৰা ওলাই অহা আইতাকে কুৱাৰ পাৰত দেখিলে মৰমৰ নাতিনীয়েকৰ নিথৰ দেহ তাৰ পিছতেই হাহাকাৰ লাগিল ঘৰখনৰ লগতে সমগ্ৰ অঞ্চলটোত दोनों भाई बहन आइलो खाना खाइलो 2 बजे खाना खा के मांग कर अपन निहाय धोआई कर अपन निहाय धोए लेली बर्तन बासन धोए के धोत रही हमार तनी प्रेशर बढ़ गल तो हम उठ गए रही हम यहाँ जब ठीक न रहल न तो लेके बैठे नहीं चौकिया पर चुप चल बोले चले में एकदम टेभारी रही है थोड़े छिपावे रही है सब नाव धो दिले बड़ी वही से उनकर के हत्या कर दिले बालू মৃত শিশুটিৰ দেহত আছিল বহু ক্ষত চিহ্ন ইয়া কোনো অত্যাচাৰৰ চিন নে আন কিবা তাকে লৈ সৃষ্টি হৈছে ৰহস্যৰ আনহাতে জাগিৰোড থানাৰ কাষৰ পৰাই এইদৰে শিশু অপহৰণ কৰি হত্যা কৰা ঘটনাই হতবাক কৰিছে ৰাইজক তদন্তৰ আৰম্ভণিতেই আৰক্ষীয়ে সন্দেহবশতঃ সোধপোছৰ বাবে আটক কৰিছে ঘৰখনৰ কাষতেই থকা এইখন গেৰেজৰ 4 কৰ্মচাৰী এই 4 কৰ্মচাৰীয়ে শিশুটিক অপহৰণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে সোধপোছৰ কাৰণে 4জন মানুহ এইকাৰণে আনিছো যে ছোৱালীজনীয়ে যেটো ইনজুৰি আমি দেখিছো আমাৰ সন্দেহ হৈছে যে ইনজুৰিটো হয়তো ইলেক্ট্ৰিকেল কিবা ইনষ্ট্ৰুমেণ্টৰ ফালৰ পৰা ইনজুৰিটো হোৱা যেন লাগে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি দুৰ্ভগীয়া পৰিয়ালটোক সমজাই দিছে সন্তানৰ মৃতদেহ এই লোমহৰ্ষক ঘটনাই পুনৰবাৰ উন্মোচিত কৰিছে ঘাতক দুৰ্বৃত্তৰ নৃশংস ৰূপ এই ঘটনাৰ দোষীক মৃত্যুদণ্ড দিয়াৰ দাবী জনালে পৰিয়ালৰ লগতে অঞ্চলবাসীয়ে পুলিচ প্ৰশাসনক দাবী জনাইছো অনতিপলমে যাতে দোষীক কাৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে অন্যথা কিন্তু আমি জাগিৰোডবাসী ৰাইজৰ লগতে আমি কিন্তু ৰাজপথলৈ ওলাই আহিবৰ কাৰণে আমি কিন্তু বাধ্য হ'ম জাগিৰোডৰ পৰা অজয় পাল নিউজ 18 অসম নৰ্থ ইষ্ট